বন্ধুসকল নমস্কাৰ। মই দীপাংকৰ শৰ্মাই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আমাৰ মনত সচৰাচৰ এটা প্ৰশ্নৰ উদয় হয় যে আমি সোঁৱৰণিত থকা নামটোৰে ৰাখি চাব লাগে নে মানুহে যিটো নামেৰে মাতে বা যি নামেৰে মানুহে জানে সেই নামটোৰে আমি ৰাখি চোৱাটো উচিত। বিভিন্নজনৰ মনত এই প্ৰশ্নটোৰ ইতিমধ্যে উদয় হৈছে আৰু মোক বিভিন্নজনে এই বিষয়ে কমেণ্ট বক্সত সুধিছে। এইটো এটা বৰ ডাঙৰ সমস্যা। আমি জনা উচিত যে আমি কোনটো নামেৰে দৰাচলতে ৰাখি চোৱা উচিত। আৰু মাক বাপেকৰো এটা ডাঙৰ ভুল যে কুষ্ঠি বা সোঁৱৰণিত যিটো নাম ৰখা হয়, আচলতে কুষ্ঠিত দুটা নাম ৰখা হয়। এটা কোৱা হয় গুপ্ত নাম, আনটো কোৱা হয় ব্যক্ত নাম বা প্ৰকাশিত নাম। এতিয়া প্ৰকাশিত নাম এটা ৰাখিলে, গুপ্ত নাম এটা ৰাখিলে, কিন্তু যিটো নাম কুষ্ঠিত প্ৰকাশিত হিচাপে ৰাখিলে সেই নামটোৰে কিন্তু বহুতৰে মানুহে নামাতে বা মানুহে নাজানে। সেই নামটো স্কুলত হওক, শিক্ষানুষ্ঠানত হওক, নিজৰ চাৰ্টিফিকেটত হওক সেই নামটো নাথাকে। এইটো আচলতে মাক বাপেকৰ এটা বহুত ডাঙৰ ভুল। আচলতে যিটো নাম সোঁৱৰণিত ৰখা হয় প্ৰকাশিত নাম, সেই নামটো আমি সচৰাচৰ শিক্ষানুষ্ঠানেই হওক বা আমাৰ চাৰ্টিফিকেটেই হওক বা মানুহে জনা শুনাতেই হওক আমি সেই নামটো ব্যৱহাৰ কৰিব লাগে। আৰু গুপ্ত নামটো আমি কিয় ৰাখিব লাগে? গুপ্ত নামটোৰো বহুতখিনি কথা আছে। কিয়নো গুপ্ত নামটো সাধাৰণতে দেৱলোক অৰ্থাৎ ধৰ্মীয় বিশ্বাস অনুসৰি আমাৰ যি স্বৰ্গলোক আছে সেই স্বৰ্গলোকৰ দেৱতাসকলে সেই নামটোৰে আমাক চিনি পায় বা জানে। গতিকে আমি গুপ্ত নামটোৰ যথেষ্ট গুৰুত্ব থকা বুলি আমাৰ বিশ্বাস হয়। আৰু আমাৰ যেতিয়া হিন্দু ধৰ্মৰ প্ৰথা অনুসৰি যেতিয়া মানুহৰ শ্ৰাদ্ধ পতা হয় মৃত্যুৰ পিছত, সেই শ্ৰাদ্ধত কিন্তু পুৰোহিতে গুপ্ত নামটোহে সুধি লয় যে ব্যক্তিগৰাকীৰ গুপ্ত নামটো কি আছিল। অৰ্থাৎ সেই গুপ্ত নামটোৰেহে দেৱতাসকলে, স্বৰ্গৰ দেৱতাসকলে বা ভগৱানে চিনি পায়। যিয়ে নহওক, এতিয়া বহুতৰ মনত এই প্ৰশ্নটো নিশ্চয় উদয় হৈছে যে আমি কোনটো নামেৰে ৰাখি চোৱাব লাগে। এই প্ৰশ্নৰ উত্তৰত এটা কথাই মই কওঁ, যিসকলৰ সোঁৱৰণি বা কুষ্ঠি আছে সেইসকলে সোঁৱৰণিত থকা যিটো প্ৰকাশিত নাম সেই নামটো অনুসৰিয়ে তেওঁলোকে ৰাখি চোৱাব। বিবাহ আদি শুভ কৰ্ম অনুষ্ঠানৰ যি পদ্ধতি সেই পদ্ধতিবোৰ সেই নামটোৰেই অনুষ্ঠিত কৰিব। যদি বিবাহৰ কাৰণে ৰাখীযোৰা চাব লাগে তেতিয়াহ'লেও সেই নামটোৰেই ৰাখীযোৰা চাব। যদি তেওঁৰ ভৱিষ্যত সম্পৰ্কে কিবা জানিব লগা আছে তেতিয়াও সেই ৰাখীটোৰেই তেওঁ সেই বস্তু জানিব পাৰিব। যদি কাৰোবাৰ সোঁৱৰণি নাই বা জন্মৰ সময়ত কোনো ধৰণৰ তেনেকুৱা মাংগলিক অনুষ্ঠান কৰা হোৱা নাছিল বা গণক দৈৱজ্ঞৰ সহায়ত তেনেকুৱা ধৰণৰ সোঁৱৰণি বা আখৰা প্ৰস্তুত কৰা হোৱা নাছিল, তেওঁ নাজানে আচলতে তেওঁৰ ৰাশি কি, তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ ক্ষেত্ৰত যিটো নামেৰে তেওঁ মানুহে মাতে বা তেওঁক জানে বা যি নামেৰে মাতিলে তেওঁ গৈ থাকিলে পিছফালৰ পৰা ঘূৰি চায় বা টোপনি গৈ থাকিলে যিটো নামেৰে তেওঁক মাতিলে টোপনিৰ পৰা সাৰ পাই যায়, সেই নামটোৰে ৰাখি চোৱা উচিত। সেই নামটোৰে বিবাহ আদি কাৰ্যত ৰাখীযোৰা চোৱাটো উচিত। গতিকে যিসকলৰ সোঁৱৰণি আছে, যিসকলৰ আখৰা আছে, যিসকলৰ কুষ্ঠি আছে, তেওঁলোকৰ কুষ্ঠিত থকা যি প্ৰকাশিত নাম সেই নামটো অনুসৰিহে ৰাখি চোৱাব। বা মাংগলিক শুভ কাৰ্য অনুষ্ঠানৰ আগত যি ভৱিষ্যতৰ কুষ্ঠি বিচাৰ কৰা হয়, ভৱিষ্যত সম্পৰ্কে জনা হয়, সেই নামটোৰে আপোনালোকে সকলোখিনি চাব পাৰিব। মানুহে যদি বেলেগ নামেৰে মাতেও সেই নামটোৰে যদি বেলেগ ৰাখিও হয় সেই নামটোৰে আপোনালোকে এইবিলাক নাচাব। সোঁৱৰণিত থকা নামটোহে আচল। গতিকে আপোনালোকে এতিয়া ভুল নকৰিব। যিসকল ধৰি লওক নতুনকৈ মাক বাপেক হ'বলৈ ওলাইছে বা ভৱিষ্যত প্ৰজন্ম আছে, তেওঁলোকক মই এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে যেতিয়া ল'ৰা জন্ম বা ছোৱালীটো জন্ম পোৱাৰ পিছত সোঁৱৰণি বা কুষ্ঠি বনাব, যাতে নাম সাধাৰণতে মানুহে যিটো নামেৰে মাতে বা জানে সেই নামটোকেই কুষ্ঠিত প্ৰকাশিত নাম হিচাপে ৰাখিব আৰু ৰাশি অনুসৰি সেই নামটো ৰাখিব। নাম দুটা থাকে, মই আগতেই ক'লোঁ, গুপ্ত নাম এটা, প্ৰকাশিত নাম এটা। মানুহৰ এই দুটা নামেই থকাটো উচিত। 3টা 4টা 5টা নাম থকাটো উচিত নহয়। তেতিয়া বহুতখিনি ভাগ্যৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় আৰু মানুহৰ নামৰ যি আমাৰ সংখ্যা জ্যোতিষ আছে, নামৰ আখৰৰ সংখ্যা অনুসৰি
বিভিন্নজনে ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে, তো সেই ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে আপোনালোকক মই জনালোঁ যে আমি সাধাৰণতে কোষ্ঠীত থকা নাম অনুসৰিহে ৰাশি চাব লাগে বা মাংগলিক শুভ কাৰ্য অনুষ্ঠানৰ কাৰণে যি পদ্ধতি সেই পদ্ধতি অৱলম্বন কৰিব লাগে কোষ্ঠীত থকা নামটোৰেহে। যিসকলৰ কোষ্ঠী নাই বা আখৰা প্ৰস্তুত কৰা নাই, ৰাশি কি গমেই পোৱা নাই, তেওঁলোকৰ কাৰণে কিন্তু যিটো নামেৰে তেওঁলোকক মানে মাতিলে টোপনিৰ পৰা সাৰ পায়, যিটো নামেৰে মাতিলে গৈ থাকিলে পিছফালৰ পৰা ঘূৰি চায়, সেই নামটোৰেহে তেওঁ ৰাশি চোৱাব। তো এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব, যদি বেলেগক জনাব বিচাৰিছে শ্বেয়াৰ কৰিব, আৰু যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে আপুনি ছাবস্ক্ৰাইব কৰি কাষতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ এৰিছোঁ, আগলৈ নতুন ভিডিঅ'তে প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।